আপোনালোকে যদি কোনো জায়গাতে যদি আপোনালোকে পইচা পোৱা নাই তেতিয়াহ'লে আপোনালোকে আপোনাৰ নিজৰ মোবাইলতে লোন ল'ব পাৰিব। লোন লোৱাৰ কাৰণে বহুত এটা সিম্পল প্ৰচেছ আছে। আপোনালোকৰ আধাৰ কাৰ্ডখনেদি আপোনালোকে 10 লাখ টকালৈকে লোন ল'ব পাৰিব। তো 10 লাখ টকালৈকে লোন লোৱাৰ কাৰণে আপোনালোকৰ এটা মোবাইলত সিম্পল প্ৰচেছ এটা আছে। প্ৰচেছটো কৰি আপোনালোকে 10 লাখ টকালৈকে লোন ল'ব পাৰিব। প্ৰথমতে আপোনালোকৰ প্লে ষ্টৰত গৈ আপোনালোকে এটা এপৰ নাম সাৰ্চ কৰিব। অল্ড ইজ পাৰ্চনেল লোন বুলি এটা এপ আছে। এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লৈ ইয়াতে আপোনাৰ ইয়াৰে ভিতৰত পাব বহুকেইটা ফিচাৰ্ছ আছে। ইয়াতে গেট ফাউণ্ড 10 লাখ টকালৈকে লোন আছে। ইয়াতে কুইক এপ্ৰুভ লগালগ আপোনালোকে পইচা একাউণ্টত পাব। ল' ইণ্টাৰেষ্টত হাই এপ্ৰুভ, জিৰ' হাই চাৰ্জো বেছি নলয়, কম ল'ব। মাহত বহুত কম চাৰ্জ কৰি আপোনালোকক ল'ব। আপোনালোকক 10 লাখ টকা লাগে, তাতকৈ কম লাগে, আপোনালোকে লোন লৈ ল'ব পাৰিব। যদি আপোনালোকক যদি লোন বহুত বেছি প্ৰয়োজন হোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে লোন ল'ব নালাগে। যদি বহুত বেছি প্ৰয়োজন আছে, আপোনালোকে কোনো জায়গাতে আপোনালোকে লোন পোৱা নাই, পইচা পোৱা নাই, তেতিয়াহে আপোনালোকে ইয়াতে লোনটো ল'ব পাৰে। আৰু যদি আপোনালোকে ৰেফাৰ কৰে, এই এপটো যে ৰেফাৰ কৰে, পাৰ এজনৰ পৰা আপোনালোকে 75 টকা কৰি আপোনালোকে ৰেফাৰত পইচা পাব। আপুনি ৰেফাৰ কৰিও আপোনালোকে পইচা বহুত ইনকাম কৰিব পাৰিব। ইয়াতে আপোনালোকে ৰেফাৰ কৰিব আৰু ইনকাম কৰিব পইচা।